বডি বনাবলৈ বা ভাল শৰীৰ বনাবলৈ কিমান সময় লাগে? হয়, এইটো বহুত দৰকাৰী প্ৰশ্ন, যিটোৰ উত্তৰ সেইবোৰে জানিব বিচাৰি আছে যিজনে এইটোৰ বাবে কষ্ট কৰি আছে বা কষ্ট কৰিবলৈ আৰম্ভ কৰিব বিচাৰি আছে। বডি বনাবলৈ কিমান সময় লাগে? আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। যদি আপোনালোকে ফিটনেছ সম্বন্ধী সকলো ধৰণৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। বডি বনাবলৈ কিমান সময় লাগে? এই প্ৰশ্নটোৰ উত্তৰ বহুতে কঠিন, কাৰণ এইটো বহুত বস্তুৰ ওপৰত নিৰ্ভৰ কৰে, যেনে আপোনাৰ ওজন, আপোনাৰ ডায়েট, আপোনাৰ ব্যায়াম কৰা আদি এইবোৰৰ ওপৰত। ফ্ৰেণ্ডছ, বডিৰ বহুত ভাগ থাকে। প্ৰথম হ'ল ভাল শৰীৰ, 2 নম্বৰত হ'ল ভাল মাচুল বনোৱা, 3 নম্বৰত হ'ল বহুত ভাল মাচুল বনোৱা, 4 নম্বৰত হ'ল কম্পিটিশ্যন লেভেলত বডি বনোৱা। এতিয়া আপোনাৰ কেনেকুৱা বডি পচন্দ ভাবি লওক। বডি বনাবলৈ কিমান সময় লাগে এই 4টাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব। নাম্বাৰ 1, ভাল শৰীৰ বা ঠিক ঠাক বডি বনাবলৈ কিমান সময় লাগে বা কিমান মাহ লাগে? ভাল শৰীৰ মানে চেষ্টখন অলপ ওখ, বাইচেপৰ চাইজ ঠিক ঠাক আৰু আপোনাৰ পেট কম। যদি আপুনি সপ্তাহত 5 দিন জিম কৰে আৰু ডায়েটটো ঠিক ঠাক থাকে, তো আপুনি এনেকুৱা শৰীৰ বনাবলৈ বেছি সময় নালাগিব। আপুনি মাত্ৰ ব্যায়াম সঠিকভাৱে কৰিব লাগিব আৰু ৰেষ্টটো ভালকৈ কৰিব লাগিব। বহুত মানুহৰ ইচ্ছা ঠিক ঠাক বডি বনাবলৈ হয়। তো যদি আপুনি অতি ভালকৈ এইবোৰ অনুসৰণ কৰে, তেন্তে অতি কমেও 6 মাহৰ পৰা 7 মাহ সময় লাগিব। কিন্তু সকলোখিনি ৰুটিন ভালকৈ ফ'ল' কৰিব লাগিব আৰু সদায় জিম যাব লাগিব। নাম্বাৰ 2, ভাল মাচুল বনোৱাত ঠিক ঠাক বডিৰ পিছত আহে। ভাল মাচুল মানে চেষ্টখন ভাল, বাইচেপৰ চাইজ 14 ইঞ্চিৰ তলত নহয় আৰু আপোনাৰ শোল্ডাৰখন দেখিবলৈ ভাল। ইয়াৰ বাহিৰে আপোনাৰ পেট একদম কম আৰু অলপ এপছ দেখিবলৈ আৰম্ভ হয়। এনেকুৱা বডি বনাবলৈ অলপ বেছি কষ্ট কৰিব লাগে, ডায়েটত ভালকৈ ফ'কাছ কৰিব লাগে আৰু নিয়মবোৰ পালন কৰিব লগা হয়। এনেকুৱা বডি বনাবলৈ অতি কমেও ভালকৈ ব্যায়াম কৰিলে অতি কমেও 1 বছৰ সময় লাগিব। অতি কমেও। তাৰ পিছত আহে বহুত ভাল বডি। বহুত ভাল বডি মানে হ'ল ভাল কাটছ থকা চেষ্ট, বাইচেপৰ চাইজ 17 ইঞ্চিৰ বেছি, আপোনাৰ বডি ভি শ্বেপত হ'ব, বঢ়িয়া শোল্ডাৰ আৰু আপোনাৰ এপছবোৰ ভালকৈ দেখা পোৱা যায়। এনেকুৱা বডি বনাবলৈ বহুত কষ্ট কৰিব লাগে। নিজৰ ইচ্ছা অনুসৰি কাম কৰিব নোৱাৰি, নিজক কণ্ট্ৰলত ৰাখিব লাগে। এনেকুৱা বডি বনাবলৈ সঠিক সময়ত সঠিক ছাপ্লিমেণ্টৰো প্ৰয়োজন হয়। আৰু এনেকুৱা বডি বনাবলৈ অতি কমেও 2 বছৰ সময় লাগি যায়। যদি আপুনি সকলোবোৰ বস্তু ভালকৈ মানি চলে, তেন্তেহে। ইয়াৰ পিছত 4 নম্বৰত আৰু শেষত হ'ল কম্পিটিশ্যন লেভেলত বডি বনোৱা। আপোনালোকে নিজে দেখিব পায়, যিবোৰ প্ৰফেশ্যনেল বডি বিল্ডাৰ, সেইবোৰে কিমান কষ্ট কৰে আৰু কিমান সময় ধৰি এইবোৰত লাগি থাকে। এইবোৰত বহুত দীঘলীয়া সময় গুচি যায় কষ্ট কৰোঁতে। তাৰ পিছত গৈ এনেকুৱা ধৰণৰ বডি বনাব পাৰে তেখেত। এনেকুৱা বডি বনাবলৈ সকলো বস্তু পাহৰি এটা কথাই ভাবিব লাগিব আৰু কষ্ট কৰিব লাগিব। ইয়াৰ বাবে আপুনি এক্সপাৰ্ট হ'ব লাগিব। বডি বিল্ডিঙৰ সকলো বস্তু জনা থাকিব লাগিব। কোন বস্তু কেতিয়া ল'ব লাগিব সেইবোৰ সকলো জানিব লাগিব। এনেকুৱা বডি বনাবলৈ অতি কমেও সকলো বস্তুখিনি যদি ফ'ল' কৰে, অতি কমেও 3 পৰা 4 বছৰ সময় লাগে। তো ফ্ৰেণ্ডছ, এয়া আছিল কোন প্ৰকাৰৰ বডি বনাবলৈ কিমান সময় লাগে। তাৰ আগতে ভিডিঅ'টো লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব। কিন্তু ভিডিঅ'টো সেইবোৰ বন্ধুলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিবোৰ বন্ধু
এই ধৰণৰ কথাবোৰ জানিব বিচাৰি আছে। কিন্তু এই সকলোখিনি বস্তু ভালকৈ কৰিলেহে এনেকুৱা সময়ৰ ভিতৰত বডিটো চেপত আহিব। ধন্যবাদ। জয় আই অসম।